নমস্কাৰ প্ৰিয় দৰ্শক মই জুজুজি চাং হৈকিয়ানিৰ আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিনোদনধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম জিলিঙনি অসমৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাই আজি লৈ আহিছো আন এটি অনুষ্ঠানলৈ বৰলুইতৰ পাৰেৰে উত্তৰ গুৱাহাটীৰ স্থিত যি ৰুদ্ৰেশ্বৰ দেৱালয় আছে এই ৰুদ্ৰেশ্বৰ দেৱালয়ত সকলো আই মাতৃ আজি একত্ৰিত হৈছে আজি আমাৰ জিলিঙনি অসমৰ আন এটি অনুষ্ঠানৰ প্ৰথম খণ্ড উৰুলিৰে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগতভাৱে যি মৰম স্নেহ প্ৰেম এই মৰমৰ ভালপোৱাৰ বান্ধোনৰ যি সমজুৱাৰ ৰীতি নীতিৰ আধাৰত যি যুগলবন্দী এটা যুগ্ম জীৱন আৰম্ভ হয় সেই আৰম্ভণি হোৱাৰ মাংগলিক অনুষ্ঠানটোৰ নাম হ'ল পানী গ্ৰহণ অৰ্থাৎ দৰা পক্ষ আৰু ছোৱালীৰ পক্ষই একে লগ হৈ সেই মাংগলিক অনুষ্ঠানৰ আগবঢ়োৱা অৰ্থাৎ দৰাৰ হাত কইনালে আগবঢ়োৱা কইনাৰ হাত দৰালে আগবঢ়োৱা তেনে এক অনুষ্ঠানত আমাৰ আয়তীসকলে আমাৰ অসমৰ প্ৰতি জাতি জনগোষ্ঠীৰ লোকসকলৰ নিজা নিজা পৰম্পৰাগত এই বিয়া নাম তথা যি মাংগলিক অনুষ্ঠানৰ নাম আছে এই নামসমূহ আছে আৰু এই নামৰ অনুষ্ঠানত আজি আমি আপোনালোকৰ মাজত প্ৰদৰ্শন কৰিছোঁ কণিকা দাস আৰু সংগীতবৃন্দই প্ৰদৰ্শন কৰা বিয়া নাম জোৰণৰ নাম পানী তোলা নাম ইত্যাদি এই উৰুলি অনুষ্ঠানত আজি প্ৰথমবাৰৰ বাবে আপোনালোকক এই অনুষ্ঠানটি আগবঢ়ালোঁ আৰু যি হিন্দু শাস্ত্ৰৰ তথা অসমীয়া সমাজৰ যি পৰম্পৰাগত ৰীতি নীতিৰ আধাৰত যি বিবাহ অৰ্থাৎ শুভ পৰিণয়ৰ দিন হয় জোৰণৰ পৰা শুভ পৰিণয়ৰ অন্তিম সমাপ্তি পৰ্যায়লৈ এনেদৰে গোৱা হয় আয়তীসকলে লগ হৈ বিয়াৰ ৰভাতলিত অথবা বিয়া মণ্ডপত বিয়া নাম প্ৰিয় দৰ্শক আপোনালোকে চাই আছে জিলিঙনি অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদন আহকচোন আমি কণিকা দাসে প্ৰদৰ্শন কৰা আৰু তেখেতসকলৰ সংগীতবৃন্দই সহযোগ কৰা সুন্দৰভাৱে বিয়া নাম তথা জোৰণৰ নামৰ অনুষ্ঠানটি উপভোগ কৰোঁ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদনধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম জাতিষ্কাৰ মন আমাৰ পৰিষ্কাৰ প্ৰথমতে ৰাইজক আমি কৰিছো নমস্কাৰ ফুলে ফলে জাতিষ্কাৰ মন আমাৰ পৰিষ্কাৰ প্ৰথমতে ৰাইজক আমি কৰিছো নমস্কাৰ জোৰোণাহি পালে আই দেৱ জোৰোণাহি পালে জোৰোণাহি পালে জোৰোণাহি পালে আই দেৱ জোৰোণাহি পালে জোৰোণাহি পালে আই সকল ৰখি আছে আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদনধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম ৰাইজ সকল ৰখি আছে কলৰ পুলি তলে কলৰ পুলি তলে আই দেউ যোৱা গৈ ঘৰত খবৰ দিয়া গৈ জোৰোণাহি ৰৈ আছে পৰি নিব কোৱা গৈ যোৱা আই দেউ যোৱা গৈ ঘৰত খবৰ দিয়া গৈ জোৰোণাহি ৰৈ আছে পৰি নিব কোৱা গৈ হাতত ধূপ চাকি লৈ কইনাৰ মাক আহিছে ঐ ৰাম জোৰোণা ধৰি নিবহে হাতত ধূপ চাকি লৈ কইনাৰ মাক আহিছে ঐ ৰাম জোৰোণা ধৰিব নিবলৈ চাউল ছাতি ফুলাম পাতি পাৰি আছো ৰৈ ভিতৰতে আই দেউ আছে মাটি আনা গৈ চাউল ছাতি ফুলাম পাতি পাৰি আছো ৰৈ ভিতৰতে আই দেউ আছে মাটি আনা গৈ ওলাই
লৈ মূৰত কাপোৰ লৈ তোমাৰ শাহু ৰৈ আছে তেল সেন্দুৰ দিবলৈ মূৰত কাপোৰ লৈ তোমাৰ শাহু ৰৈ আছে তেল সেন্দুৰ দিবলৈ মহাৰাৰ অলংকাৰ খোলাহে আই দেউ ঐ ৰাম দেউতাৰ অলংকাৰ খোলাহে মহাৰাৰ অলংকাৰ খোলাহে আই দেউ ঐ ৰাম দেউতাৰ অলংকাৰ খোলাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাত জোৰ কৰি লোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাত জোৰ কৰি লোৱাহে কাষে ঘৰত লোৱা ৰাধা মাথায় লোৱা মালা মাথায় লোৱা মালা কাষে ঘৰত লোৱা ৰাধা মাথায় লোৱা মালা মাথায় লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা নকৰিবা হেলা যমুনালৈ যাব লাগে নকৰিবা হেলা নকৰিবা হেলা ৰাম কৃষ্ণ আয়তী সকলে ৰাম কৃষ্ণ আয়তী সকলে ৰাম কৃষ্ণই বিচনীৰে দৈ বিচনীৰে দৈ বাৰে বাৰে পৰি ৰলে বিচনীৰে দৈ বিচনীৰে দৈ আজি ৰাধা কলৈ যাবা অত সৈন্য আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদনধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম দেখিছো যমুনা ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে হৰি মূৰৈ বৈ আছে কদমৰ তলে ৰাম কৃষ্ণই কদমৰ গছতে ৰাম কৃষ্ণ কদমৰ গছতে ৰাম কৃষ্ণই কৃষ্ণ বহি আছে ৰাম কৃষ্ণ কৃষ্ণ বহি আছে হৰি মূৰৈ দিয়ে বাণী দিয়ে জল হৰি মূৰৈ দিয়ে বাণী দিয়ে জল পাৰৰে চাকে নয়া সিপাৰৰে ঢৌ সিপাৰৰে ঢৌ সিপাৰৰে চাকে নয়া সিপাৰৰে ঢৌ সিপাৰৰে ঢৌ মোৰে কলচী ৰাধা ভৰিল নে নভৰিল
ভৰিল নে নভৰিল ডাঙৰে কলচী ৰাধা ভৰিল নে নভৰিল ভৰিল নে নভৰিল ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী নাকি পৰুৱা ফুল চন্দন তুলসী আহে জোৰ ধৰি ফুল চন্দন তুলসী ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী জল ভৰি যশোদা পিছলৈ নাচাবা ঐ ৰাম সাগৰো আহিব থলিহে জলভৰি যশোদা পিছলৈ নাচাবা ঐ ৰাম সাগৰো আহিব ধৰিহে সাগৰো আহিব মাজতে পৰিব ঐ ৰাম তই ৰাধাই কেনেকৈ যাবিহে সাগৰো আহিব মাজতে পৰিব ঐ ৰাম তই ৰাধা কেনেকৈ যাবিহে পানী তুলি তুলি আমি ঘৰলৈ আহিলো ঘৰলৈ আহিলো পানী তুলি তুলি আমি ঘৰলৈ আহিলো ঘৰলৈ আহিলো কইনাৰ মাকে আহি আমাক বৰি নিব লাগে বৰি নিব লাগে কইনাৰ মাকে আহি আমাক বৰি নিব লাগে বৰি নিব লাগে ৰাম কৃষ্ণ চালত পানী দিবা ৰাম কৃষ্ণ চালত পানী দিবা ৰাম কৃষ্ণ নিয়মকৈ সোমাবা ৰাম কৃষ্ণ নিয়মকৈ ঘুমাবা হৰি মূৰৈ মৰল চাইতে কেলি থবা হৰি মূৰৈ মৰম চাইতে কেলি থবা ওলাই আহা আই দেৱে মাৰাৰ হাতত ধৰি মাৰাৰ হাতত ধৰি ওলাই আহা আই দেৱে মাৰাৰ হাতত ধৰি মাৰাৰ হাতত ধৰি ৰাইজসকল ৰখি আছে তোমাক নুৱাও বুলি তোমাক নুৱাও বুলি ৰাইজসকল ৰখি আছে তোমাক নুমাও বুলি তোমাক নুমাও বুলি এইতে ঘূৰিবা লাজে নকৰিবা ঐ ৰাম আপোনাৰ ধৰ্মৰ বিয়াহে বেগে ঘূৰিবা লাজে নকৰিবা ঐ ৰাম আপোনাৰ ধৰ্মৰ বিয়াহে আই দেউৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে যমুনাৰে জল যমুনাৰে জল আইৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে যমুনাৰে জল যমুনাৰে জল আই দেউৰে পদূলিতে মালভোকলৰ থোক মালভোকলৰ থোক কিনো আইদেউ
ভাগ্যৱতী ৰাইজে ধুৱাই আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদন ধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম। স্নান কৰি আই দেৱে পতুৱাতে ভৰি আনি দিয়া পাতৰ বস্ত্ৰ পিন্ধক লাহে কৰি স্নান কৰি আই দেৱে পতুৱাতে ভৰি আনি দিয়া পাতৰ বস্ত্ৰ পিন্ধা লাহে কৰি এই সাজ কাপোৰে আইদেউকে নোখোৱাই ঐ ৰাম আৰু সাজ কাপোৰ লাগেহে এই সাজ কাপোৰে আইদেউকে নোখোৱাই ঐ ৰাম আৰু সাজ কাপোৰ লাগেহে দৌৰি যোৱা গৈ দেউতাৰা কোৱা গৈ ঐ ৰাম আৰু সাজ কাপোৰ লাগেহে দৌৰি যোৱা গৈ দেউতাৰা কোৱা গৈ ঐ ৰাম আৰু সাজ কাপোৰ লাগেহে চাহতে শুকুৱাই মুঠিতে লুকুৱাই ঐ ৰাম সেই সাজ কাপোৰ লাগেহে চাহতে শুকুৱাই মুঠিতে লুকুৱাই ঐ ৰাম সেই সাজ কাপোৰ লাগেহে পুখুৰীৰে পাৰে পাৰে মৃগ পহু চৰে কিৰামৰা মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে কিৰাম ৰাম হৰধনু ধৰে মুখত হল ৰামচন্দ্ৰই কইনা ভিক্ষা মাগে মুখত হল ৰামচন্দ্ৰই কইনা ভিক্ষা মাগে জনকৰে পদূলিতে কইনা ভিক্ষা মাগে পুনৰে বাতিতে লাৰু পৰমান্য ঐ ৰাম ৰূপৰে বাতিতে দৈহে জোঁৱাই আদৰিব শাহুৱাই আহিছে ঐ ৰাম গন্ধ পুষ্প মালা লৈহে ঐ ৰাম গন্ধ পুষ্প মালা লৈহে হোমৰে গুৰিতে ৰামচন্দ্ৰ বহিছে ঐ ৰাম সীতালৈ চাই আছেহে হোমৰে গুৰিতে ৰামচন্দ্ৰ বহিছে ঐ ৰাম সীতালৈ চাই আছেহে সীতা দেৱীয়ে হাতে মালা লৈ ঐ ৰাম দিলে ৰামচন্দ্ৰক পিন্ধাইহে সীতা দেৱীয়ে হাতে মালা লৈ ঐ ৰাম দিলে ৰামচন্দ্ৰক পিন্ধাইহে আখৈ তোলা মৰমৰে ভাই আজিৰ পৰা তোৰে মোৰে গোত্ৰ ছিঙি যায় আখৈ তোলা মৰমৰে ভাই
একেলগে একে সঙ্গে খাইছিলো ভাত আজিৰ পৰা বুকুৰ বাইদেউ কোনে দিব মাত একেলগে একেলগে খাইছিলো ভাত আজিৰ পৰা বুকুৰ বাইদেউ কোনে দিব ভাত অ ৰঘুপতি জোৰা নাম গাবলৈ দিয়াই অনুমতি ৰঘুপতি জোৰাৰ নাম গাবলৈ দিয়া অনুমতি বাড়িৰ পিছৰ শিলিখা বাপা তুমি পিলিকা আমাৰ আইদেউ ডাঙৰ দীঘল সমাজতে জিলিকা বাৰীৰ পিছৰ শিলিকা বাবা তুমি পিলিকা আমাৰ আইদেউ ডাঙৰ দীঘল সমাজতে জিলিকা শিৱসাগৰ নাজিৰা কইনা ঘৰৰ নামতি তোৰ কেইটকা হাজিৰা শিৱসাগৰ নাজিৰা You are watching Jilling on your song. কেইটকা হাজিৰা কাৱৈ লাঙি পুঠি জাল হাজিৰা লোৱাতকৈ ঠিকা লোৱা বেছি ভাল কাৱৈ লাঙি গুঠি জাল হাজিৰা লোৱাতকৈ ঠিকা লোৱা বেছি ভাল নাৰিকলৰ বসুৱা কইনা ঘৰৰ নামতিটো 1 নম্বৰ খকুৱা নাৰিকলৰ বসুৱা কইনা ঘৰৰ নামতি 1 নম্বৰ খকুৱা পানীৰে পোতাতে পিল কৈ জোক কইনা ঘৰৰ নামতি তোৰ পুল কৰে মোক পানীৰে পোতাতে পিল কৰে জোক কইনা ঘৰৰ নামতি তোৰ পুল কৰে মোক কাঁহী বাতি জাপ দৰাৰে মাক তৈ মুখে কৰে কাপ কাঁহী বাতি জাপ দৰাৰে মাক তৈ মুখে কৰে কাপ বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দে হেমালিহে কৰিলো বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দে ধেমালিহে কৰিলো জোৱা গৈ ভিতৰলৈ যোৱা গৈ পাবাতি সলাই আইদেউ ৰাইজক সেৱা কৰা গৈ যোৱা গৈ ভিতৰলৈ যোৱা গৈ পাবাতি সলাই আইদেউ ৰাইজক সেৱা কৰা গৈ ভগৱান হৰি সৰুতে ভগৱান নিনিলা মাৰে ভগৱান হৰি সৰুতে ভগৱান নিনিলা মাৰি পৰৰে ঘৰখনি কেনেকৈ চাম মা দেউতাক এৰি থৈ কেনেকৈ যাম পৰৰে ঘৰখনি কেনেকৈ চাম মা দেউতাক এৰি থৈ কেনেকৈ যাম যাব যে লাগিব বিধিৰে লিখন চলাব লাগিব নাৰীৰে জীৱন যাব যে লাগিব বিধিৰে লিখন চলাব লাগিব নাৰীৰে জীৱন চলাব লাগিব নাৰীৰে জীৱন হাতৰ
দেউতা মাতা গৈ হাতত পাণ বঁটা লৈ মা দেউতা মাতা গৈ মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো সেৱাহে জনালো বাৰীৰ পিছৰ কৰদৈ জুপি ভাত পৰি খাই ভাত কৰি খাই মা দেউতাৰ চকুৰ মণি ৰামে লৈ যায় ৰামে লৈ যায় বাৰীৰ পিছৰ কৰদৈ জুপি ভাত কৰি খাই ভাত কৰি খাই মা দেউতাৰ চকুৰ মণি ৰামে লৈ যায় ৰামে লৈ যায় প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে ৰুদ্ৰেশ্বৰ দেৱালয়ৰ বাকৰিৰ পৰাই উত্তৰ গুৱাহাটীস্থিত আই মাতৃসকলে পৰিৱেশন কৰা বিয়ানামটি উপভোগ কৰিলে জোৰোণৰ নাম উপভোগ কৰিলে আপোনালোকে এই অনুষ্ঠানটো চাই কেনেকুৱা পালে আমাক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে আমাৰ এই সুন্দৰ প্ৰাকৃতিক তথা বিয়ানামৰ অনুষ্ঠানটি অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে আমাক বিচাৰিব পাৰে আপোনালোকৰ তেনেকুৱা কোনো অনুষ্ঠানত আমি জিলিঙনি অসম সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতিটো অনুষ্ঠান আমি আগবঢ়াম বুলি প্ৰতিজ্ঞাবদ্ধ এই চেগতে আজি যিহেতু আমাৰ জিলিঙনি অসমৰ প্ৰথমটি বিয়ানামৰ অনুষ্ঠান এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে মই কণিকা দাস ডাঙৰীয়ানীৰ লগতে এই উত্তৰ গুৱাহাটীস্থিত তেখেতৰ সমসংগীবৃন্দ আই মাতৃলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা স্বীকাৰ কৰি শলাগ যাচিছোঁ আৰু এই চেগতে মই এই বিয়ানামৰ বিষয়ে কণিকা দাসক দুই এষাৰ ক'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনালোঁ প্ৰিয় দৰ্শক আপোনালোকে চাইছে জিলিঙনি অসম এণ্টাৰটেইন এছাম নৰ্থ ইষ্ট বিয়ানামৰ বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আজি জিলিঙনি অসমৰ এই বিয়ানামৰ প্ৰথম অনুষ্ঠান আচলতে আমাৰ বিয়াৰ নাম অসমৰ পৰা বা আমাৰ ৰাইজৰ পৰা নোহোৱা হৈ গৈছে এই বিয়াৰ নামবিলাক আজিকালিৰ বোৱাৰীবিলাকে কোনেও বিয়াৰ নাম গাব নাজানে কিন্তু আমি বহুত চিন্তা কৰিলোঁ চিন্তা কৰি 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 আমি এই বিয়াৰ নাম ওলাই বিয়াৰ নাম গাই ইতিমধ্যে আমি পাগুৰিটো বিয়াৰ নাম কম্পিটিশ্যন কৰি আহিছোঁ আৰু আমি বিয়াবিলাকতো এই বিয়াৰ নামবিলাক গাই মানুহবিলাকক মনোৰঞ্জন দি আছোঁ আৰু এতিয়াও আগলৈ আৰু মনোৰঞ্জন দিম বুলি ভাবিছোঁ এই বিয়াৰ নামটো আমি অসমৰ যিটো নাইকিয়া হৈ গৈছে বিয়াৰ নামটো পৰম্পৰা সেই বস্তুটো আমি আকৌ ওলাই আনিম বুলি আমি এটা চেষ্টা কৰিছোঁ পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা প্ৰিয় দৰ্শক ইতিমধ্যে আজিকালি যিহেতু ৱেষ্টাৰ্ণ ফেশ্বন পশ্চিমীয়া কিছুমান বাদ্যবাদকতাৰ বাবে পাহৰণিৰ বুকুত হেৰাই যাবলৈ ধৰিছে আমাৰ এই অসমীয়া পৰম্পৰাগত থলুৱা কৃষ্টি সংস্কৃতি আৰু এখেতসকলে তাক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাৰে তেখেতসকলে সংৰক্ষণ কৰাৰ অৰ্থে এখেতসকলে এনেদৰে গাই বিয়ানাম আৰু বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ প্ৰতিটো মাংগলিক অনুষ্ঠান বিয়া সবাহত এনেদৰে চলে বিয়ানাম জোৰোণৰ নাম সকলো নাম চলে এই আপোনালোকক আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৱে মিলি পেলাই ধন্যবাদ দিলোঁ আকৌ আগলৈ আমি লগ পাম আকৌ ধন্যবাদ ঠিক নিশ্চয় প্ৰিয় দৰ্শক আজি যিসকল আয়তী আমাৰ মাজত উপস্থিত আছে এখেতসকলো এদিন কাৰোবাৰ ঘৰৰ পৰাই ছোৱালীৰ পৰা বোৱাৰী হৈ এনেদৰে আয়তীৰ মাজৰ নামঘোষা বিয়া নামৰ মাজৰ পৰাই তেখেত ওলাই আহি আজি একো এগৰাকী মাতৃ তথা একো এগৰাকী আয়তী আপোনালোকে অনুষ্ঠানটি উপভোগ কৰি কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে অধিক বিনোদনৰ বাবে চাই থাকিব জিলিঙনি অসম এণ্টাৰটেইন এছাম নৰ্থ ইষ্ট কিপ ৱাচিং জিলিঙনি অসম থেংক ইউ